हेलो फ्रेंड्स, आज मैं यू भिडिओ जरिए पीएफ बैलेंस केनेके चेक करे और पीएफ बैलेंसर पासबुक केनेके डाउनलोड करे सम्पूर्णक देखाम मात्र एटा एप्लिकेशनर जरिए। एप्लिकेशनर नाम है उमंग एप्लिकेशन। तेंते भिडिओ चाई थाकिब शेषলৈके। प्रथमते आमी जाब लागिब गुगल प्ले स्टोरत। इयात आहि केने टाइप करिब उमंग। मोर अलरेडी एप्लिकेशनটো डाउनलोड करा হৈ আছে, সেইকাৰণে মই এতিয়া ওপেন কৰিম। আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপছটো বহুতকেইটা লেংগুৱেজত ইউজ কৰিব পাৰে। আমি এতিয়া লেংগুৱেজ সিলেক্ট কৰি এগ্ৰিত ক্লিক কৰি নেক্সট কৰিম। তাৰপিছতে হোম পেজটো ওপেন হৈছে। এতিয়া আমি লগইনত ক্লিক কৰিম। লগইন কৰি লওঁ। প্ৰথমতে ইয়াতে আপোনাৰ মোবাইল নম্বৰ টাইপ কৰিব। তাৰপাছত লগইন উইথ OTP ক্লিক কৰিব। তাৰপিছত সেন্ড OTP ক্লিক কৰিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ OTP আহিব। OTPটো ভেৰিফাই কৰিব। এতিয়া আমাৰ লগইন সাকসেসফুল হৈ গৈছে। যেহেতু আমি পিএফ ৰিলেটেড ইনফৰমেশনৰ কাৰণে আহিছো, সেইকাৰণে আমি প্ৰথম অপচন ইপিএফও অপচনটোত ক্লিক কৰিম। ইপিএফও অপচনটোত ক্লিক কৰাৰ লগে লগে পিএফ ৰিলেটেড অল ইনফৰমেশন আহি যাব। বহুতবিলাক ইয়াতে ইনফৰমেশন আছে, তললৈ স্ক্ৰল কৰি চাব পাৰে। ইয়াতে আমি এতিয়া আকৌ এবাৰ লগইন কৰিব লাগিব, সেইকাৰণে আমি এতিয়া লগইন অপচনত ক্লিক কৰিলো। লগইন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ইউএন নাম্বাৰটো এন্টাৰ কৰিবলৈ আহিছে। আপোনালোকৰ ইউএন নম্বৰটো এন্টাৰ কৰি দিব। মই ইউএন নম্বৰটো এন্টাৰ কৰি আছো। তাৰপাছত আপোনালোকে গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব। OTPটো ইয়াতে ভেৰিফাই কৰি দিব। বৰ্তমান OTP ভেৰিফাই হৈ গৈছে। এতিয়া আমি থাৰ্ড অপচনটোত অৰ্থাৎ ভিউ পাছবুকত ক্লিক কৰিম। ভিউ পাছবুকত ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়াতে মেম্বাৰ আইডি শো কৰিছে। এতিয়া আমি মেম্বাৰ আইডিটোত ক্লিক কৰিম। মেম্বাৰ আইডিটোত ক্লিক কৰাৰ লগে লগে দেখা পাইছে আপোনাৰ পিএফ ৰিলেটেড অল ইনফৰমেশন ওলাই পৰিছে। আপোনাৰ নাম, মেম্বাৰ আইডি, অফিস নেম, এষ্টাব্লিশমেন্ট নাম্বাৰ, টোটেল কন্ট্ৰিবিউশন আৰু মান্থলি কন্ট্ৰিবিউশন গোটেইখিনি ইয়াতে ওলাই পৰিছে দেখা পাইছে। আপুনি যদি উইথড্ৰল কৰিছে, উইথড্ৰল অপচনত ক্লিক কৰি উইথড্ৰল কৰিছে নে নাই চাব পাৰিব, কিমান উইথড্ৰল কৰিছে। আপুনি যদি গোটেই ডিটেইলছখিনি ডাউনলোড কৰিব বিচাৰে, দেখা পাইছে তলত ডাউনলোড অপচন আছে। আপুনি ইয়াৰে ডাউনলোড অপচনত ক্লিক কৰিব। ডাউনলোড অপচনত ক্লিক কৰাৰ পাছত আপোনাৰ PDF ফাইলটো এনেকৈ শো কৰিব। তাৰ পাছত আপুনি আপোনাৰ ডিভাইচত এই PDF ফাইলটো ডাউনলোড কৰি ৰাখিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই।